আমি এই বিশাল জংঘলৰ মাজে মাজে ক'ত গৈ আছোঁ চাওকচোন এবাৰ। ভিডিঅ'টো শেষলৈকে চাওক, নিশ্চয় গম পাব আমি ক'ত গৈ আছোঁ। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অৰবিচিছ ব্লগলৈ। আপোনালোকে চাই আছে মোৰ ফাৰ্ষ্ট ব্লগটো। আমি ক'ত গৈ আছোঁ, কি হ'ল আমাৰ লগত, গোটেইখিনি আপোনালোকে ইয়াতে চাব পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু এনজয় কৰক, আমাৰ লগতে আপোনালোকেও এনজয় কৰক আৰু ভিডিঅ'টো শেষলৈকে চাওক। আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা নমৰা দিশে। বিশ্বনাথ চাৰিআলিৰ পৰা নমৰাৰ দিশে প্ৰায় 10ৰ পৰা 15 কিলোমিটাৰমান হ'ব। তাৰে 5 to 6 কিলোমিটাৰমান প্ৰায় অফৰোডিং। গোটেই জংঘল দেখিছে আপোনালোকে, জংঘল, পাহাৰ, নদী সকলো পাৰ হৈ আমি আহি পালোহি নমৰা। এতিয়া আমি নমৰাত সোমালোঁ। ফাইনেলি আমি আছোঁ পানীৰ মাজত। কি কৰিব, উপায় নাই মানে, দুটা দুটা তিতাই দিলোঁ দেখিছে না, সেয়া পানীৰ সোঁত দেখিছে আছে নাই, কি ক'ব, উপায় নাই মানে। এইটো আৰু অকণমান গ'লে এইফালে অৰুণাচল পামগৈ। সেয়া আমি নমৰাত আছোঁ। সেইখন নমৰা দলং, সেইখন ভিডিঅ'টোত চাউণ্ড কোৱালিটি খুবেই বেয়া হ'ব পাৰে, আপোনালোকে চাউণ্ডটোক ইগন'ৰ কৰক আৰু ভিডিঅ'টো শেষলৈকে চাওক। এতিয়াই চেণ্ডেলযোৰ উঠি গৈছিলে, ভাল লাগিছে। বিউটিফুল নাজাৰা একদম বহুত ভাল লাগিছে। কাৰণ মই মানে ৰখিব নোৱাৰিলোঁ, মানে পানীত সোমাই গ'লোঁ, জ'চটো আহি গ'ল। পানীত সোমাই দিলেহে আমাৰ বসন্তী পানীৰ মাজত চলিছে। ত' ফাইনেলি ভাল লাগিছে। এনেকুৱা এটা ভাল লগা পৰিৱেশত থাকি অত্যন্ত ভাল লাগিল। কিন্তু মই কি কথা ক'ম, কি ভাবি কি কৈছোঁ মই নিজে নাজানো। মানে প্ৰথম ব্লগ কৰিছোঁ, ময়ো ইমানকৈ কথা কোৱাৰ এক্সপিৰিয়েঞ্চ নাই, যিহেতুকে চেষ্টা কৰিছোঁ কেনেকুৱা হয়। এয়া আমি খোৱা ষ্টাৰ্ট কৰিছোঁ। চবে খানা চলি আছে। নাই দিলোঁ। মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবই নাপালোঁ, ইহঁতি খাই মেলি চাফা কৰি দিলে। ইটোৱে সিটোক বনাম দি আছে, দেখিছে এয়া দেখিছে, ইটোৱে সিটোক বনাম দি আছে আৰু মোৰ ভাগৰো আধা খাই মেলি চেচ কৰি পেলালে। আৰু আপোনালোকে দেখিছে এটা ধুনীয়া পৰিৱেশ, পানী লগত এখন নদী বৈ গৈছে, ইফালে পাহাৰ, আমি ইয়াৰ মাজত খানা খাই আছোঁ। কিমান এটা ধুনীয়া পৰিৱেশ। বাকী আমি যাবলৈ ওলাইছোঁ, বাইকত গৈ আছোঁ। চাওক, মজাটো লওক। মই ড্ৰাইভিং কৰি আছোঁ, ভাল লাগিছে বহুত। অফৰোডিং বহুত ভাল এটা পৰিৱেশ, ভাল লগা এটা মুহূৰ্ত।